আজিৰ ৰেচিপি বিশেষ ধৰণৰ কোনো সামগ্ৰী নহয়, সাধাৰণ সামগ্ৰীয়ে বনোৱা হ'ব সুন্দৰ ৰেচিপি। এয়া দেখিবলৈ পাইছে, তিনিবিধ মছলা আছে, আদা নহৰু পেষ্ট, লগতে আছে 2 পেকেট মেগী আৰু এটা ডিম। এইখিনি সামগ্ৰীয়ে বনোৱা হ'ব এটি সুন্দৰ ৰেচিপি। আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। গেছ অন কৰি দিয়া হ'ল, লগতে চচপেন পাতি দিয়া হৈছে, গৰম পানী দিয়া হৈছে, ঠাণ্ডা পানী দিয়া হোৱা নাই। গৰম পানী ব্যৱহাৰ কৰিব লাগে প্ৰতিটো আঞ্জাতে, সেইবাবে আপোনালোকক কৈছোঁ গৰম পানী ব্যৱহাৰ কৰক। দি দিয়া হৈছে মেগীখিনি, সুন্দৰভাৱে বইল কৰি ল'ব লাগিব পোনপ্ৰথমে, যিহেতু জৰুৰী আজিৰ আঞ্জাৰ বাবে, সেইবাবে বইল কৰি লোৱা হৈছে। দিয়া হৈছে হালধি কালাৰৰ বাবে, কালাৰৰ অবিহনে কেতিয়াও জুতি নাহে। চাওক কি সুন্দৰ এটা কালাৰ আহি পৰিছে হালধি দিয়াৰ লগে লগে। গেছ অফ কৰি দিয়া হ'ল। ইতিমধ্যে মেগীখিনি বইল হৈ পৰিছে আৰু লগতে কেৰাহী পাতি দিয়া হ'ল। কেৰাহী গৰম হোৱাৰ লগে লগে দি দিয়া হৈছে মিঠাতেল, লগতে দিয়া হৈছে আদা নহৰু পিঁয়াজৰ পেষ্টখিনি আৰু সুন্দৰভাৱে লৰাই পকৰাই লোৱা হৈছে অলপ টাইম। লগতে দি দিয়া হ'ব 3বিধ মছলা। আকৌ এবাৰ লৰাই পকৰাই লোৱা হ'ব সুন্দৰভাৱে, যিহেতু তেতিয়াহে টেষ্ট বাঢ়ি আহিব মছলাটোৰ। আৰু লগতে দেখিবলৈ পাইছে যিসমূহ বাতিত মছলা লাগি আছিলে সেইসমূহ বাতি খালি পেলাই এই পানীটো দি দিয়া হৈছে মছলাত। মেগীখিনি কাঢ়ি লোৱা হৈছে, এখন প্লেটত উলিয়াই লোৱা হৈছে মেগীখিনি। এই মেগীৰে বনোৱা হ'ব বিশেষ আঞ্জা। সম্পূৰ্ণলৈ ভিডিঅ'টো চাই থাকক। মছলাখিনি উলিয়াই লোৱা হৈছে সম্পূৰ্ণভাৱে কেৰাহীৰ পৰা। মেগীখিনি ওপৰত দি দিয়া হৈছে। কেনেধৰণে বনোৱা হয় আজিৰ বিশেষ ৰেচিপিটো চাওক। কেৰাহীত লাগি থকা মছলাখিনি মেগীখিনি দি দিয়া হৈছে, যাতে মছলা অকণো পেলনি নাযাওক, সেইবাবে মছলাখিনি সম্পূৰ্ণভাৱে মেগীখিনিত লগাই লোৱা হৈছে। লগতে এটা ডিম ব্যৱহাৰ কৰা হ'ব। ডিমটো ভাঙি লোৱা হ'ল। এইটো ডিমৰ সৈতে বনোৱা হ'ব আজিৰ মেগী পৰঠা। সুন্দৰভাৱে ফেটি লোৱা হৈছে ডিমটো, দি দিয়া হৈছে। আকৌ এবাৰ মেগীখিনি ডিমটোৰ সৈতে লৰাই পকৰাই মিক্স কৰি লোৱা হ'ব, যাতে অকণো বস্তু নষ্ট নহওক। সেইবাবে সুন্দৰভাৱে লৰাই পকৰাই লোৱাৰ পিছতে কেৰাহী পাতি দিয়া হ'ল। দি দিয়া হৈছে মিঠাতেল। ইতিমধ্যে মিঠাতেলখিনি সুন্দৰভাৱে এখন চামুচৰ সহায়ত সুন্দৰভাৱে সম্পূৰ্ণ টেৱাখনত লগাই লোৱা হ'ল। লগতে মেগীখিনিও দি দিয়া হৈছে। মেগী পৰঠা বনিবলৈ ইতিমধ্যে সম্পূৰ্ণ হ'বলৈ ধৰিছে। চাওক কেনেধৰণে বনাওঁ আজিৰ মেগী পৰঠা। এনেধৰণে বনাওক নিজৰ ঘৰতে, আপোনাৰ ল'ৰা ছোৱালীয়েও খাই ভাল পাব, লগতে আপুনিও খাই ভাল পাব। যদি আপুনি ঘৰতে বনায় ল'ৰা ছোৱালীয়ে খাব, মছলাটো নিদিলেও হ'ব। ডিমৰ সৈতে বনাওক এনেধৰণে, এইধৰণে বনাওক, খাবলৈ সোৱাদ পাব আৰু বহুতো টেষ্টি হয়। লুটিয়াই লোৱা হ'ল। চাওক কি সুন্দৰ এটা কালাৰ আহি পৰিছে অলপ টাইম ভজাৰ লগে লগে। যিহেতু ঢাকনা দিয়া হৈছিলে 5 মিনিটৰ বাবে, আকৌ এবাৰ ঢাকনা দি দিয়া হৈছে। 2 পিঠি যাতে সুন্দৰভাৱে ভাজি হৈ পৰিছে। চাওক সুন্দৰভাৱে ইতিমধ্যে মেগী পৰঠা বনি সম্পূৰ্ণ হৈ পৰিছে। আপোনালোকৰ আজিৰ ৰেচিপিটো কেনে লাগিল? গেছ অফ কৰি দিয়া হ'ল। পুনৰবাৰ আপোনালোকক মা আছাম ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ৰেচিপি ভাগ কেনে লাগিলে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু যদিহে আপুনি আজিৰ ৰেচিপিটো চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো অল কৰি ল'ব, যদিহে আমাৰ যিসমূহ নতুন নতুন আহিবলগীয়া ভিডিঅ' সেইসমূহ ৰেচিপি আপুনি অতি সহজতে পায়। সেইবাবে কৈছোঁ আজিৰ ৰেচিপি ভাগ কেনে লাগিল এটা হ'লেও কমেণ্ট কৰিবলৈ নাপাহৰিব।